everyone, welcome back to my channel. মই ইন্দিৰা আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই এই ভিডিঅ'ত আপোনালোকক মোৰ এই মেকআপ লুকটো ক্ৰিয়েট কৰি দেখুৱাম। সো চাওক। মই মোৰ ফেচটো মইশ্চাৰাইজ কৰিবলৈ নিউট্ৰিগ্লোৰ মইশ্চাৰাইজাৰটো লৈ লৈছোঁ। আপোনালোকে ফেচটো প্ৰথমতে মইশ্চাৰাইজ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলৰ ড্ৰাই স্কিন তেওঁলোকে অইল চিৰাম ইউজ কৰিবলৈ নাপাহৰিব। বাট মোৰ অইলি স্কিন হয় সেইকাৰণে মই চিৰামটো স্কিপ কৰিছোঁ। তাৰপাছত মই লৈছোঁ চুইছ বিউটিৰ মেকআপ প্ৰাইমাৰ। আমাৰ প্ৰাইমাৰে আমাৰ মেকআপটোক বহুত টাইমলৈকে লং লাষ্টিং কৰি ৰাখে আৰু যিসকলৰ অ'পেন প'ৰ্ছৰ প্ৰব্লেম থাকে তেওঁলোকৰ কাৰণেও প্ৰাইমাৰটো বহুত হেল্পফুল হয়, কাৰণ অ'পেন প'ৰ্ছটো মিনিমাইজ কৰি দিয়ে আমাৰ প্ৰাইমাৰে আৰু লগতে মেকআপটোক বহুত স্মুথ দেখুৱায় আৰু নেচাৰেল দেখুৱায়। তাৰপিছত মই লৈছোঁ মাৰ্চৰ কনচিলাৰ। এইটো মই মোৰ ডাৰ্ক চাৰ্কল, যিসকলৰ ডাৰ্ক চাৰ্কল আছে আৰু তাৰ লগতে অকণমান ক'লা দাগ থাকে ফেচত, তাত আপোনালোকে ইউজ কৰিব পাৰে। মই মোৰ ডাৰ্ক চাৰ্কলত প্ৰথমতে ইউজ কৰি লৈছোঁ বিকজ মই আই মেকআপটো প্ৰথমতেই কৰিম। ধুনীয়াকৈ কনচিলাৰটো ব্লেণ্ড কৰিম মই মোৰ আইজত, ধুনীয়াকৈ একদম পূৰা প্ৰপাৰলি যাতে নেচাৰেল টাইপৰ ব্লেণ্ড হৈ যায়, ঠিক তেনেদৰে। তাৰপিছত মই ল'ম আইব্ৰ'টো কৰিবলৈ। মই ইমান আইব্ৰ' নকৰোঁ ইউজুৱেলি, বাট আইব্ৰ' আজি অকণমান মেকআপ কৰিম যিহেতু অলপমান হেভি, তো সেইটো কাৰণে ভাবিছোঁ কৰোঁ। চ' মই আইব্ৰ'ৰ কাৰণে ল'ম মই এই ব্ৰাউন শ্বেডটো। মই ব্লেক শ্বেড ইমান নকৰোঁ কাৰণ মোৰ আইব্ৰ' এনেও বহুত ডাৰ্ক আৰু ব্লেক হয়, তো মই অলপমান ব্ৰাউন কালাৰৰ লৈ লৈছোঁ। আইব্ৰ' ইউজ কৰোঁতে সদায় এটা বস্তু মন কৰিব, আপোনালোকে নেচাৰেল শ্বেপতহে শ্বেডটো ইউজ কৰিব। তাৰ লগতে মই একেই কনচিলাৰ লৈ লৈছোঁ মোৰ আইব্ৰ'ক এটা ক্লিয়াৰ শ্বেপ দেখাবলৈ। কনচিলাৰটো মই আইব্ৰ'ৰ তলে এনেদৰে লগাই ল'ম, তাৰ লগত ওপৰটো মই লগাই ল'ম, তেতিয়া এটা ক্লিয়াৰ ডিফাইন শ্বেপ এটা দেখা পোৱা যায়। তাৰপিছত মই ব্লেণ্ডাৰ দি ধুনীয়াকৈ এই কনচিলাৰখিনিক ব্লেণ্ড কৰি দিম গোটেই মোৰ আইলিডত। কনচিলাৰক ছেট কৰিবলৈ মই লুজ পাউডাৰ লৈছোঁ। আপোনালোকে কনচিলাৰ ছেট কৰিবলৈ লুজ হওক বা কম্পেক্ট হওক ল'ব। আইশ্বেডৰ কাৰণে মই লৈছোঁ SFR কালাৰৰ ফ্লাৱাৰ শ্ব' আইশ্বেড' পেলেট। এই আইশ্বেড' পেলেটটোত 63টা শ্বেড আছে, যিটো বিগিনাৰ্ছসকলৰ কাৰণে বহুত ভাল হয় আৰু বাজেট ফ্ৰেণ্ডলি হয়। তাৰপিছত মই আইশ্বেড' ব্লেণ্ড কৰিবলৈ লৈছোঁ অৰিফ্লেমৰ আইশ্বেড' ব্ৰাছ এণ্ড তাৰপিছত মই এই ব্ৰাউন শ্বেডটো মোৰ ক্ৰিজ লাইনত এপ্লাই কৰিম ধুনীয়াকৈ। আৰু যেতিয়াই আপোনালোকে চকুটো মেলিব তেতিয়া আপোনালোকে তাত এটা লাইন দেখা পাব, সেইটোৱে হ'ল আমাৰ ক্ৰিজ লাইন। একেদৰে মই নেক্সট আইজতো এইটো একেলগেই ব্লেণ্ড কৰি ল'ম। তাৰপিছত মই এই পিংক শ্বেডটো লৈ পেলাই আকৌ এপ্লাই কৰিম মোৰ ক্ৰিজতে। তাৰপিছত মই একেদৰে ইয়াত ৰেড কালাৰ এপ্লাই কৰিছোঁ মোৰ গোটেই আইজত, কাৰণ মোৰ কাপোৰত অলপমান ৰেড ফ্লাৱাৰ আছে যিহেতু, সেইকাৰণে মই গোটেই দুইফালৰ চকুতে মই ৰেড কালাৰৰ শ্বেডটো এপ্লাই কৰি দিছোঁ। তাৰপিছত মই গল্ডেন চিমাৰী কালাৰটো লৈ পেলাই মোৰ হাফ আইলিডত এপ্লাই কৰিম, কাৰণ মোৰ কাপোৰতো গল্ডেন কাম কৰা আছে। লগতে চিমাৰী শ্বেডটো হাতেৰে ব্লেণ্ড কৰিলে অলপ বেছি ভালকৈ ব্লেণ্ড হয়। আকৌ মই একেই ৰেড কালাৰৰ শ্বেডটো লৈ পেলাই মোৰ আউটাৰ কৰ্ণাৰৰ পৰা আপাৰ লিডৰ পিনে গৈ পেলাই মই আই মেকআপটোক অকণমান স্মুথ দেখুৱাবলৈ আকৌ মই ব্লেণ্ড কৰিছোঁ ধুনীয়াকৈ। মই মাস্কাৰা আৰু আইলাইনাৰ এপ্লাই কৰিছিলোঁ, কিন্তু ভিডিঅ' ক্লিপ শ্বুট নহ'ল। তাৰপিছত মই ইয়াত ইউজ কৰি আছোঁ এতিয়া আইলেছ। দুইফালে মই আইলেছ ইউজ কৰিম, একদম চিম্পল আইলেছ ইউজ কৰিছোঁ। একে কনচিলাৰ মই আকৌ মোৰ আপাৰ লিপছ আৰু লোৱাৰ লিপছত এপ্লাই কৰিম। তাৰপিছত ৱেট বিউটি ব্লেণ্ডাৰ দি মই এইটো ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম। ফাউণ্ডেশ্যনৰ কাৰণে মই লৈছোঁ ক্ৰেলনৰ চুপ্ৰা কালাৰ ফাউণ্ডেশ্যন। ইয়াত 12টা শ্বেড আছে আৰু আমাৰ ইণ্ডিয়ান সকলো স্কিন টোনৰ লগত থকা মিলা ইয়াত শ্বেডকেইটা দিয়া আছে। আৰু মই অৰেঞ্জ আৰু হোৱাইট টোনৰ মিক্সৰ এটা শ্বেড লৈছোঁ। তাৰ লগতে মই আঙুলিৰে ডেপ কৰি মোৰ গোটেই ফেচত ফাউণ্ডেশ্যন ইউজ কৰিলোঁ আৰু ৱেট বিউটি ব্লেণ্ডাৰ দি ইয়াক মই ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম।
আপোনালোকে সদায় মন কৰিব বিউটি ব্লেণ্ডাৰ ইউজ কৰোঁতে সদায় পানী তিয়াই লৈ পেলাইহে ইউজ কৰিব, নহ'লে ই ভাল কভাৰেজ নিদিয়ে। এতিয়া মই একে স্পঞ্জ দি লুজ পাউডাৰ ইউজ কৰিছোঁ। মই কম্পেক্ট ইউজ কৰিব ইমান ভাল নাপাওঁ, চ' মই লুজ পাউডাৰ ইউজ কৰোঁ। আপোনালোকে কম্পেক্টটো ইউজ কৰিব পাৰে। তাৰপিছত মই লৈছোঁ কিছ বিউটিৰ প্ৰ' কণ্টুৰ। কণ্টুৰিং ইউজ কৰোঁতে মোৰ লগত বহুত ডাঙৰ পাচকা হৈ গ'ল, কণ্টুৰটো উফৰি পৰি গ'ল এনেদৰে। তাৰপিছত মই ইয়াক সামৰি পেলাই বেক কেমেৰাত কণ্টুৰটো কৰি ল'লোঁ মোৰ। ব্লাছন ইউজ কৰিবলৈ মই লৈছোঁ মাৰ্চৰ ব্লাছাৰ পেলেট। ইয়াত 6টা শ্বেড আছে আৰু মই একদম বেবী পিংক কালাৰটো এপ্লাই কৰিছোঁ। কাজলৰ কাৰণে মই লৈছোঁ চুইচ বিউটিৰ হোৱাইট কাজল আৰু ইয়াক মই ৱাটাৰ লাইনত এপ্লাই কৰিম এনেদৰে। তাৰপিছত মই একদম বেবী পিংক কালাৰৰ শ্বেড এটা লৈ পেলাই মই লোৱাৰ আইলিডত এনেদৰে এপ্লাই কৰি দিছোঁ গোটেইখিনিতে। তাৰপাছত মই ব্লেক আই পেঞ্চিল লৈ পেলাই এনেদৰে আউটাৰ কৰ্ণাৰ আৰু ইনাৰ কৰ্ণাৰত মই অলপকৈ এনেদৰে এপ্লাই কৰিছোঁ। তাৰপিছত একদম শেষলৈ মই এপ্লাই কৰিম লিপষ্টিক। লিপষ্টিকৰ কাৰণে মই লৈ লৈছোঁ মেইবলিনৰ মেট লিপষ্টিক। আপোনালোকৰ কাৰণে এটা ট্ৰিক দিওঁ, সদায় এটা বস্তু মন কৰিব, প্ৰথমতে লিপষ্টিক এপ্লাই কৰোঁতে বৰ্ডাৰত এপ্লাই কৰিব আৰু তাৰপিছত গোটেই লিপছত প্ৰথমতে লিপষ্টিকখিনি ফিল কৰি ল'ব, তাৰপিছতহে লিপষ্টিক এপ্লাই কৰিব। এনে কৰিলে লিপছৰ এটা বৰ ধুনীয়া শ্বেপ দেখা যায়। তাৰ লগতে লিপছত লিপষ্টিকখিনি ইভেন লাগে। তাৰপিছত লাষ্টলি মই এপ্লাই কৰিম হাইলাইটাৰ। হাইলাইটাৰ মই ইউজ কৰিম ন'জত, চিকছত, ফৰহেড, লোৱাৰ লিপছত আৰু লগতে ব্ৰ'বনত। হাইলাইটাৰ ইউজ কৰিলে আমাৰ মেকআপটো ফ্ৰেছ দেখা যায়, তাৰ লগতে আমাৰ ফেচটো বহুত গ্ল'য়িং দেখা যায়। এণ্ড তাৰ লগতে মই ইয়াত মেকআপ স্প্ৰে মাৰিবলৈ একেবাৰে পাহৰি থাকিলোঁ। আপোনালোকে যাতে মেকআপ স্প্ৰে মাৰিবলৈ একেবাৰে নাপাহৰে শেষত। এণ্ড মই ইয়েৰিংছ পিন্ধি ৰেডি হৈ গ'লোঁ। And here is my final look. এইটো হ'ল মোৰ ফাইনেল লুক।